নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাই টিপ চেনেলত স্বাগতম জনাইছো। তো আপোনালোকক আজিৰ পৰা প্ৰতিটো বুধবাৰে এটা নতুন ৰষ্টিং ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো অকচোন আজিৰ এই প্ৰথমটো ৰষ্টিং ভিডিঅ' কেনেকুৱা হৈছে তো প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে প্লিজ অল কৰিব একেবাৰে নাপাৰিব। যদি আজিৰ এই ৰষ্টিং ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে কমেণ্ট কৰি ক'ব। যদি আপোনালোকে ৰষ্টিং ভিডিঅ' আকৌ নতুন বনাবলৈ দিয়ে তো প্ৰতিটো বুধবাৰে ৰষ্টিং ভিডিঅ' বনাম। তো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব যে ৰষ্টিং ভিডিঅ' বনাম নে নবনাম। তো অকচোন আজিৰ এই প্ৰথমটো ৰষ্টিং ভিডিঅ' আমি আৰম্ভ কৰোঁ। তো যদি এই ৰষ্টিং ভিডিঅ'টো হ'ল নগাঁৱৰ যে ৰাসলীলাৰ নামত যে কলা সংস্কৃতি তাত কৰিছে, তো সেয়া আপোনাক অলপ কিছু দেখুৱাবলৈ চেষ্টা কৰিম মোৰ এই চেনেলৰ জৰিয়তে। যে ৰাসৰ নামতে কলংকিত নৃত্য আৰম্ভ কৰিছে, তো নীলাই একদম এনেকুৱা নৃত্য আৰম্ভ কৰিছে। তো আপুনি সেয়া নৃত্য কিছু আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো আহকচোন বাৰু এই ৰষ্টিং ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে একচাইডে এখন নিশ্চয় দেখিছে আপোনালোকে, তো চাইডৰ ফালে দেখিছে দুটা ভাগত বিভক্ত কৰা হৈছে। তো আপুনি মোবাইল স্ক্ৰীন নিশ্চয় দেখিছে একচাইডে যি ৰাসৰ নামত যি অত্যাচাৰ বা যি আপোনাৰ কি কম ভাষা নাই ক'বলৈ, এনেকুৱা তাত নৃত্য চলিছে। তো তাত নিশ্চয় দেখিছে চাইডত বহুতো বয়সস্থ মানুহ তাত বহি আছে। দেখিছে বন্ধুসকলে আজি ৰাসৰ নামত যি নগাঁৱৰ যি ৰাসৰ নামত যি এক কলংকিত নৃত্য যি নীলাজ্য লাগা যি এক নৃত্য তাত দেখুৱাই আছে গোপিনীসকলে নিশ্চয় দেখিছে। তো এয়াই অসমত প্ৰথম নহয়, তো এনেকুৱা দৃশ্য আৰু বহুতো হৈছে অসমত। কিন্তু ধিক্কাৰ এনেকুৱা যি ইয়াৰ যি কমিটি বা ইয়াৰ যি বিষয়ববীয়াসকল আছে তেখেতসকলক ধিক্কাৰ জনাইছো যে এনেকুৱা ধৰণৰ নৃত্য কিয় হ'ব পায়। তো নিশ্চয় দেখিছে এনেকুৱা ধৰণৰ যি নৃত্য অসমৰ যি প্ৰায় এয়াই নহয় আজিয়ে নহয়, তো বহুতো এনেকুৱা ধৰণৰ নৃত্য হৈছে। তো ৰাসৰ নামত যি কলা সংস্কৃতি যি একদম নীলাজ্য, আপোনাৰ কি কম ভাষা নাই এনেকুৱা ধৰণৰ যি তাত নৃত্য চলাই আছে। তো ইয়াৰ যি কমিটি বিষয়ববীয়া আছে তেখেতসকলক ধিক্কাৰ জনাইছো। তেখেতসকলে লাইচ পাব লাগে যে তেখেতসকলৰ লগত বহুতো বয়সস্থ মানুহ তাত বহি আছে। তো তেখেতসকলে বিন্দাছ চাই আছে। তো তাত চাই তেখেতসকলে হাত চাপৰি মাৰিছে, এনজয় কৰিছে, হাঁহি আছে, ফূৰ্তি কৰি আছে। তো এনেকুৱা ধৰণৰ নৃত্য বা এনেকুৱা ধৰণৰ ৰাসৰ যি গোপীসকলে তো এনেকুৱা ধৰণৰ কেনেদৰে কৰিব পাৰে। তো আপোনালোক ইয়াৰ কি ক'ম, তো আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো এনেকুৱা ধৰণৰ নৃত্য আপোনালোকে Thank God for my reefer, man. That shit good. কি কম, মোৰ ভাষা নাই এনেকুৱা। তো আপোনালোকক যি অসমীয়া ৰাস নগাঁও যি এক ৰাসৰ কাৰণে এক বিখ্যাত ঠাই, বিখ্যাত সমষ্টি, তো তাত যি মানুহৰ ৰাসলীলা হয়, তো সেনেকুৱা ৰাসলীলাৰ মাজতে যদি এনেকুৱা ধৰণৰ নৃত্য হয়, তো আপোনালোক কি ক'ম, আপোনালোকে ইয়াৰ মানে একদম মানে বিবিচাৰি কৰি দিছে যে একদম ৰাসে নহয় নে তাত ডিস্কোত ডেন্স কৰিছে, এনেকুৱা ধৰণৰ ডেন্স হৈছে। তাত খানা খাইছে, পিকনিক খাইছে, তো ডিস্কোত গৈছে, তেখেতসকলে ডেন্স কৰিছে গোপীৰ ড্ৰেছ পিন্ধি, যি ৰাসৰ যি নামঘৰৰ ভিতৰে এনেকুৱা ধৰণৰ ডেন্স কৰিছে ৰাসৰ নামত। তো আপোনালোক কি ক'ম, মানে ক'বলৈ জাগা নাই। তো আপোনালোকে নিশ্চয় দেখিছে আনখন স্ক্ৰীণত দেখি আছে আপোনালোকে যে ৰাসৰ নামত এনেকুৱা ধৰণৰ কলংকিত নৃত্য চলি আছে তাত। তো তাত বহুতো বয়সস্থ লোক আছে, তো বয়সস্থ বুঢ়া ককা আইতা আছে, তো বহুতো ডাঙৰ ব্যক্তি আছে তাত। তো তেখেতসকলে তাত কিবা অলপতো বাধা দিব পাৰিলে হয়তো। নিশ্চয় দেখিছে তো তেখেতসকলে ভিডিঅ' বনাই আছে, তাত ইউটিউবত ঢালিছে, ফেচবুকত ঢালিছে। তো এনেকুৱা ধৰণৰ মানে কি ক'ম, এনেকুৱা কলা সংস্কৃতি যি ৰাসৰ নামত যি এক কলংকিত নৃত্য বুলি ক'ব লাগিব যি গোপীসকলে কৰিছে। যি ৰাস লীলা যি আপোনাৰ অসমত যি এক সংস্কৃতি, যি বিখ্যাত এক সংস্কৃতি অসমৰ ৰাসলীলা, তো সেই ৰাসলীলাৰ মহোৎসৱতো সেনেকুৱা কলা যি ডান্স কৰিছে তেখেতসকলক ধিক্কাৰ জনাইছো যে তেখেতসকলে এনেকুৱা ধৰণৰ ডান্স বা মোবাইলত এৰি দিছে, ইউটিউবত এৰি দিছে, ফেচবুকত এৰি দিছে। তো তেখেতসকলে কোনখন নিশৰে এনেকুৱা ধৰণৰ ডান্স ভিডিঅ' কৰি আছিল, কোনখন হাতেৰে তেখেতসকলে ৰাসৰ নামত এনেকুৱা কলংকা ডান্স কৰিবলৈ দিব পাৰিছে। তো আপোনালোক ইয়াৰ ডান্সকে আপোনালোকে নিশ্চয় দেখি চাওকচোন বাৰু, ডান্সকে আপুনি চাই কিনে প্লিজ কমেণ্ট